Hello everyone, মই মঞ্জুস্না আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেললৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছো পাৰ্দা পোলাও। আপোনালোকে পাৰ্দা বিৰিয়ানী বুলিও ক'ব পাৰে। মানে মই ভিতৰত পোলাও দিছো কাৰণে পাৰ্দা পোলাও বুলি কৈছো। আৰু যদি আপোনালোকে বিৰিয়ানী দিয়ে ভিতৰত পাৰ্দা বিৰিয়ানী, কথাটো একেই হয়। আৰু আপোনালোকে দেখিয়ে গম পাইছে কিমান বেছি ধুনীয়া দেখিবলৈ। আৰু এনেকৈ যদি আপোনালোকে আলহীক দিয়ে কিমান ভাল পাব নহয়নে বাৰু? তেনেহ'লে দেৰি নকৰি বলকচোন ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। আৰু ৰেচিপিটো চাই যদি ভাল পায় ৰেচিপিটো এটা লাইক কৰি দিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। প্ৰথমতে মই বাউল এটাত গৰম পানী লৈছোঁ। গৰম পানীখিনি বহুত বেছি গৰম হ'ব নালাগে, হাতেৰে চুব পৰা সমান গৰম পানী হ'লেই হ'ল। আৰু গৰম পানী মই আধা কাপতকৈ কম লৈছোঁ। এতিয়া মই ইয়াতে এক্টিভ ড্ৰাই ইষ্ট দিছোঁ। এক্টিভ ড্ৰাই ইষ্ট দিলে ইষ্টটো এক্টিভ কৰি ল'ব লাগে, আৰু ইনষ্টেণ্ট ড্ৰাই ইষ্ট দিলে লগালগ ইউজ কৰিব পাৰে। আৰু ইষ্ট দিলোঁ 1 চামুচ, আৰু এতিয়া মই ইয়াতে চেনি দিম 2 চামুচ। প্ৰথমতে মই ইষ্টখিনি এক্টিভ কৰি ল'ম আৰু এইখিনি এবাৰ মিক্স কৰি দিব। আৰু এতিয়া এইখিনি ঢাকন মাৰি 10 মিনিট থৈ দিব। আৰু 10 মিনিট হৈ গৈছে, ইষ্টখিনি এক্টিভ হৈছে চাওক। আৰু এতিয়া মই ইয়াতে ৰিফাইন অইল দিম। ৰিফাইন অইল মই 1 চামুচ দিম। আৰু এতিয়া নিমখ দিম, নিমখ এচিকুট দিব। আৰু নিমখ আৰু ৰিফাইন অইলখিনি ভালদৰে মিক্স কৰি ল'ব। এই কামটো হাতেৰে কৰিব, তেতিয়া বেছি ভাল হয়। এনেদৰে মিক্স কৰি ল'ব, ভালকৈ মিক্স কৰি ল'ব। আৰু এতিয়া অলপ অলপকৈ ইয়াতে ময়দা দিব। ময়দা মই 2 কাপ আৰু আধা লৈছোঁ। প্ৰথমতে অলপ অলপকৈ দিব আৰু ভালকৈ মিক্স কৰি যাব। এয়া 1 কাপ ময়দা মই দি দিলোঁ। এইখিনি ভালকৈ মিক্স কৰি ল'ব। আৰু 1 কাপ ময়দা আধা দি দিম এতিয়া। আৰু বাকী ময়দাখিনি দিও এনেদৰে মিক্স কৰি থাকিব। খালি মনত ৰাখিব ময়দা 2.5 কাপ লৈছোঁ। 2 কাপ ময়দা দিয়া হ'ল। এতিয়া আৰু এয়া 1/2 কাপ ময়দা এইখিনি দি দিছোঁ আৰু ভালদৰে মিক্স কৰি ল'ম। আৰু এতিয়া অলপমান গৰম পানী লৈছোঁ, আৰু অলপ অলপে ল'ব পানী। আৰু অলপ অলপকৈ লৈ এনেদৰে আটা যেনেদৰে মুঠে তেনেদৰে মাৰি যাব। পানী লাগিলে আৰু দিব। আৰু কিবা কাৰণত যদি পানী অলপ বেছি হৈ যায় ময়দা অলপ এড কৰিব পাৰে। আৰু মোৰ ডৌটো ৰেডি হৈ গৈছে, এয়া চাওক। আৰু এইটো অলপ ৰাউণ্ড কৰি দিব এনেদৰে। আৰু মই বাউলটোৰ তলত ৰিফাইন অইল লগাই লৈছোঁ। আৰু এতিয়া এই ডৌটো ৰেডি হৈ গৈছে। আৰু ডৌটো এতিয়া ইয়াতে থৈ দিম। এনেদৰে অলপ ৰাউণ্ড কৰি দিব। আৰু এনেদৰে ডৌটো মই 1 ঘণ্টাৰ কাৰণে থৈ দিম ঢাকন মাৰি। আৰু এতিয়া মই চিকেন পোলাও বনাম। চিকেন পোলাওৰ বাবে প্ৰথমে চিকেনখিনি মেৰিনেট কৰি ল'ব লাগিব। এয়া নিমখ দিছোঁ মই এচিকুট, আৰু হালধি পাউডাৰ দিছোঁ মই আধা চামুচ। নিমখটো সোৱাদ অনুসৰি দিব। আৰু ৰেড চিলি পাউডাৰ দিছোঁ আধা চামুচ। আৰু এতিয়া ইয়াতে মই নেমু ৰস দিম 2 চামুচ। আৰু এয়া 1 চামুচ নেমু ৰস, আৰু 1 চামুচ দিম ইয়াতে। আৰু এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম। আৰু এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি 20 মিনিট সময়ৰ কাৰণে থৈ দিম ঢাকন মাৰি। আৰু মই কুকাৰত আজি পোলাওখিনি বনাম। কুকাৰটো গৰম হ'বলৈ দিছিলোঁ, আৰু কুকাৰটো গৰম হোৱাত ইয়াতে 3 চামুচমান ঘি দি দিছোঁ। আৰু ঘিখিনি গৰম হোৱাত ইয়াতে জিৰা দিছোঁ আধা চামুচ। আৰু জিৰাখিনি দিয়াৰ পিছত এবাৰ লৰাই দিব। আৰু জুই ফ্লেমটো মই একেবাৰে ল' কৰি ৰাখিছোঁ জিৰাখিনি দিয়াৰ সময়ত। আৰু জুই ফ্লেমটো ল'ত ৰাখি ইয়াতে মই ডালচেনি দিছোঁ 1.5, আৰু লং দিছোঁ 2টা, ইলাচি দিছোঁ 1টা, আৰু জালুক দিছোঁ 4-5টামান। আৰু এতিয়া এইখিনি এবাৰ লৰাই দিম। জুই ফ্লেমটো একেবাৰে ল' কৰিব, তেতিয়াহে ইয়াৰে ধুনীয়া গোন্ধ এটা ওলায়। আৰু তেজপাত দিছোঁ 1টা। আৰু আধা মিনিটমান এইখিনি ল' ফ্লেমত ভজাৰ পিছত ইয়াতে মই এতিয়া পিঁয়াজ দিম 2টা। পিঁয়াজখিনি মই সৰু সৰুকৈ ভালদৰে কাটি লৈছোঁ 2টা পিঁয়াজ। আৰু জুই ফ্লেমটো এতিয়া মিডিয়াম কৰি লৈছোঁ। আৰু পিঁয়াজখিনি খুব ৰঙচুৱাকৈ ভাজিব নালাগে, ভালদৰে ভাজি ল'লে হ'ল। পিঁয়াজখিনি অলপ অলপ কালাৰ হ'লেই হ'ল। আৰু পিঁয়াজখিনি ইমানখিনিয়ে ভাজিব। পিঁয়াজখিনি মই 3-4 মিনিটমান সময় মিডিয়াম ফ্লেমত ভাজি লৈছোঁ, ইয়াতকৈ বেছি ভাজিব নালাগে। আৰু এতিয়া মই ইয়াতে আদা নহৰু আৰু জলকীয়া এনেদৰে পেষ্ট কৰি লৈছোঁ, আৰু ডাঙৰ চামুচেৰে 1 চামুচ দি দিছোঁ। জলকীয়াটো আপোনালোকে জনা অনুপাতে যিমান জ্বলা খায় তেনেকৈ ল'ব। মই 3টাহে লৈছোঁ।
আৰু এইখিনিও আধা মিনিটমান সময় ভাজিব, খুব বেছি সময় ভাজিব নালাগে। আৰু এতিয়া মই ইয়াতে 10টামান কাজু দি দিছোঁ আৰু কাজুকেইটাও মই 1 মিনিটমান সময় ভাজি ল'ম। জুইৰ ফ্লেমটো মিডিয়াম ফ্লেমতে ৰাখিছোঁ। আৰু এতিয়া ইয়াতে এটা বিলাহী দিম। বিলাহীটো মই সৰু সৰুকৈ কাটি লৈছোঁ, ডাঙৰ বিলাহী। আৰু বিলাহীটো ইয়াতে গলি যাব নালাগে, 1 মিনিটমান সময় ভাজিলেই হ'ল। আৰু বিলাহীখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াতে মেৰিনেট কৰি থোৱা মাংসখিনি দি দিম। আৰু মাংসখিনি গোটেইখিনি মছলাৰ লগত ভালদৰে মিক্স কৰি ল'ব। আৰু মিক্স কৰি লৈ এইখিনি 2-3 মিনিটমান সময় ভাজিব। জুইৰ ফ্লেমটো মই মিডিয়াম ফ্লেমত ৰাখিছোঁ। আৰু মাংসখিনি এনেদৰে 3-4 মিনিটমান সময় ভাজি ল'ব। খুব বেছি মাংসখিনি ভাজিব নালাগে, এনেদৰে লৰাই লৰাই ভাজি ল'ব। আৰু চাউল মই বাসমতি চাউল 1 গিলাচ লৈছোঁ। আৰু এইখিনি মই মাংসখিনি যেতিয়া মেৰিনেট হ'বলৈ দিছিলোঁ, একে সময়তে এইখিনিও ভালদৰে ধুই তিয়াই থৈছিলোঁ পানীত। আৰু এতিয়া মই চাউলখিনিৰ পৰা পানীখিনি আঁতৰাই লৈছোঁ। আৰু মাংসখিনি 4-5 মিনিটমান সময় মই ভাজি লৈছোঁ, ইয়াতকৈ বেছি আৰু ভাজিব নালাগে। জুইৰ ফ্লেমটো ল' কৰি এতিয়া মই ইয়াৰ ওপৰত চাউলখিনি দি দিম। গোটেইখিনি চাউল ভালদৰে দি দিব। আৰু এতিয়া বেছিকৈ চাউলখিনি লৰাই নিদিব মাংসখিনিৰ লগত, কাৰণ মই চাউলখিনি তিয়াই থৈছিলোঁ আৰু বেছিকৈ লৰাই দিলে চাউলখিনি ভাঙি যাব পাৰে। আৰু চাউল ভাঙি গ'লে পোলাও দেখিবলৈ ভাল নেদেখি। আৰু মই অলপ অলপেই লৰাই লৈছোঁ। আৰু এতিয়া মই ইয়াতে ধনিয়া আৰু পদিনাৰ পাত কাটি লৈছোঁ সৰু সৰুকৈ অলপমান, আৰু এইখিনি ইয়াৰ ওপৰত দি দিছোঁ। ধনিয়া আৰু পদিনা দিলে খাবলৈ বহুত টেষ্টি হয়, এনেদৰে দি দিব অলপ। আৰু এতিয়া ইয়াতে পানী দিম। পানী মই 2 গিলাচ দিছোঁ, 1 গিলাচ চাউল লৈছিলোঁ। আৰু পানীখিনি ভালদৰে দি দিম। আৰু এতিয়া মই ইয়াতে আধা চামুচ নিমখ দিছোঁ। আপোনালোকে সোৱাদ অনুসৰি দিব, কাৰণ মাংস মেৰিনেট কৰোঁতেও নিমখ দিছিলোঁ। আৰু এতিয়া মই ইয়াতে ঢাকনিখন মাৰি দিম। ঢাকনিখন মাৰি মই 2টা হুইচেল আহিবলৈ দিম। মিডিয়াম টু হাই ফ্লেমত ৰাখিব, আৰু মিডিয়াম টু হাই ফ্লেমত ৰাখি 2টা হুইচেল আহিবলৈ দিব। আৰু 2টা হুইচেল অহাৰ পিছত 2 মিনিটমান ঠাণ্ডা হ'বলৈ দিছোঁ, তাৰপিছত কুকাৰটো খুলিম। আৰু এতিয়া মই কুকাৰটো খুলিম। আৰু এয়া চাওক কি ধুনীয়া হৈছে পোলাওখিনি, দেখিছেনে? বহুত ধুনীয়া হৈছে, কালাৰটো চাওকচোন কি ধুনীয়া হৈছে। আৰু পোলাওখিনি ৰেডি হৈ গৈছে, বহুত ধুনীয়া এটা স্মেল ওলাইছে। আৰু দেখিছেনে ইমান ধুনীয়াকৈ সিজিছে পোলাওখিনি, আৰু বহুত ধুনীয়া হৈছে। এতিয়া মই পোলাওখিনি ইয়াৰ পৰা বেলেগ এটা বাচনত উলিয়াই ল'ম। আৰু 1 ঘণ্টা হৈ গৈছে। আৰু এয়া চাওক এইখিনি ফুলিছে আগতকৈ, এইখিনি ৰেডি হৈ গৈছে। এতিয়া মই এইখিনি বেলি ল'ম। আৰু এইখিনি মই এনেদৰে লৈ লৈছোঁ, আৰু তলত মই ময়দা দি লৈছোঁ যাতে এইখিনি লাগি নাযায়। আৰু এতিয়া এইখন ডাঙৰকৈ বেলি ল'ব। আৰু এইখন ডাঙৰকৈ মই বেলি লৈছোঁ, দেখিছেনে? এইখন ইমানখিনি ডাঙৰকৈ বেলি ল'ব। আৰু পাৰ্দা পোলাও মই আজি ডাঙৰ চচপেনত বনাম, সেইকাৰণে এনেকুৱা এটা বাতি লৈছোঁ। আৰু বাতিটোত মই অইল লগাই লৈছোঁ গোটেই বাতিটোত। আৰু এতিয়া মই ইয়াতে তিল দিছোঁ কেইটামান, কলা তিল। আৰু চচপেন লৈছোঁ, এইটো চচপেনত বনাম আজি। আৰু তলত এডাল ষ্টেণ্ড দিছোঁ, মই ষ্টেণ্ডৰ তলত বালি বা নিমখ দিয়া নাই, আপোনালোকে দি ল'ব পাৰে। আৰু চচপেনটো ঢাকন মাৰি 5 পৰা 7 মিনিট সময়লৈকে প্ৰিহিট হ'বলৈ দিছোঁ। আৰু মই এইখন ভালদৰে এতিয়া হাতত লৈ ল'ম, আৰু সাৱধানে ল'ব অলপ। আৰু এইখন হাতত লৈ এতিয়া বাতিটোত দি দিম এইখন। আৰু বাতিটোত এইখন মই এনেদৰে বহুৱাই দিলোঁ, চাওক এনেদৰে এইখন বাতিটোৰ ওপৰত দি দিব। আৰু এতিয়া ইয়াতে অলপ অলপকৈ পোলাওখিনি দি যাব। গোটেইখিনি পোলাও ইয়াতে ভালদৰে দি দিব। আৰু গোটেইখিনি পোলাও মই ভালদৰে ইয়াতে দি লৈছোঁ। এতিয়া এইখিনি এনেদৰে কৰি দিব যাতে পোলাওখিনি ওলাই নাহে, ভালদৰে কৰি দিব এনেকৈ। আৰু এনেদৰে ভালদৰে কৰি দিয়াৰ পিছত এইখিনিত ৰিফাইন অইল লগাই দিব ব্ৰাছ এডালেৰে। ভালদৰে গোটেইখিনিতে ৰিফাইন অইল লগাই দিব। গোটেইখিনিতে ভালদৰে মই অইল লগাই লৈছোঁ। আৰু এতিয়া মই এইটো চচপেনত দি দিম। আৰু 7 মিনিট হৈ গ'ল, এয়া গৰম হৈ গৈছে বহুত। অলপ সাৱধানে দিব বাতিটো, বহুত বেছি গৰম হৈ আছে চচপেনটো। আৰু এতিয়া মই ইয়াতে এইটো দি দিম। আৰু এনেদৰে এইটো দি ইয়াতে আপোনালোকে 20 পৰা 25 মিনিট সময়লৈ ৰাখিব। এবাৰ 20 মিনিটত চেক কৰিব, আৰু নহ'লে আৰু 5 মিনিট ৰাখিব। আৰু জুইৰ ফ্লেমটো ল' টু মিডিয়াম কৰি ৰাখিব। আৰু 20 মিনিট সময় হৈ গৈছে,
আৰু এইটো মই এতিয়া লাৰি চাম আপোনালোকে একেবাৰে সাৱধানে চাব কাৰণ বহুত গৰম হৈ থাকে আৰু এইটো হৈ গৈছে যদিও কালাৰটো উঠা নাই এইটো সাইডত কিন্তু এইটো হৈ গৈছে আৰু এইটো মই এতিয়া নমাই লম কিন্তু আপোনালোকে যদি বিচাৰে এইটো নমাই লৈ আৰু উলুটাই দিব পাৰে তেতিয়া এইটো সাইডো ধুনিয়াকে কালাৰটো হয় কিন্তু এইটো সাইড যেহেতু হৈ গৈছে মোক কালাৰটো নালাগে এইটো সাইড সেইকাৰণে মই এইটো নমাই লম আৰু এতিয়া মই এইটো এনেকৈ প্লেট এখন লম আৰু প্লেটখন এইটোৰ ওপৰত দি দিম আৰু বাটিটো সাৱধানে উলুটাই দিব চাব বহুত গৰম থাকে আৰু বাটিটো আঁতৰাই দিম আৰু এয়া চাওক এইটো হৈ গৈছে কি ধুনীয়া কালাৰ হৈছে চাওক আৰু এইটো চাওকচোন কিমান ধুনীয়া হৈছে কালাৰটো আৰু এনেদৰে যদি আপোনালোকে কিবা অকেজনত আলহীক খাবলৈ দিয়ে কিমান ভাল লাগিব নহয়নে বাৰু আৰু এতিয়া এইটো মই আপোনালোকক কাটি দেখুৱাম আৰু এয়া আমাৰ পৰ্দা পোলাও ৰেডি চাওক কিমান ধুনীয়া লাগিছে চাওকচোন এয়া একেবাৰে পাৰফেক্ট পৰ্দা পোলাও ৰেডি হৈ গ'ল আৰু এনেদৰে আপোনালোকে সসপেন নাইবা কেৰাহী নাইবা কুকাৰত পৰ্দা পোলাও বনাব পাৰে আৰু আজিৰ ৰেচিপিটো ইমানেই আছিল আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে আৰু যদি আপোনালোকে ৰেচিপিটো চাই ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰিব যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যন পাই থাকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ পুনৰ লগ পাম নতুন ৰেচিপিৰ সৈতে